কামনা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত দিন ভিডিঅ' দিয়াই নাই আজি ভাবিলোঁ ভিডিঅ' এটাকে দিওঁ আৰু এয়া ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোকৰ সকলোৰে ভালনে আমাৰ চলি আছে আৰু দিনবোৰ এইকেইদিন বতৰ বেয়া খুব আৰু ইহঁতৰ ৰিয়ান মাইনাৰ আমাৰ স্কুলৰ পৰীক্ষা হৈ গ'ল আৰু যোৱাকালিৰ পৰা ৰিয়াৰ পৰীক্ষা হৈ আছে এয়া আৰু ভিডিঅ'ত দিবলগীয়া তেনেকৈ নতুনত্ব একোৱেই নাই সেইকাৰণে ভাবিলোঁ কিনো আৰু একেখিনিকে দেখুৱাই থাকিম তথাপিও আজি ভিডিঅ' এটা আৰম্ভ কৰিছোঁ আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যিসকলে আগৰ পৰাই চাই আছে তেওঁলোকে প্লিজ লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব এইফালে ঘৰত এতিয়া ৰঙৰ কাম হৈ আছে আৰু বহুত দিন হ'ল ঘৰটো ৰং দিয়া হোৱাই নাই এয়া এতিয়া ভিতৰত ৰং কৰি আছে ৰঙৰ কাম হৈ আছে কাৰণে ভিতৰৰ গোটেই পৰ্দাবোৰ খুলি দিলোঁ আৰু এইফালে এয়া ধুই পেলাই এতিয়া মেলি দিছোঁ এয়া আৰু সোফাৰ কুচনখিনিও এইফালে এয়া ৰ'দত দি দিছোঁ অলপ আৰু গোটেই ভিতৰবোৰ এইফালে এয়া খেলি মেলি হৈ আছে ভাঙোন মাছ আছে আজি ভাবিলোঁ জিকাৰ লগত আজি ভাঙোন মাছকে বনাওঁ আৰু এয়া দুপৰীয়া সাজৰ কাৰণে এয়া জিকা কুটি লওঁ আৰু এয়া চব মাছত নিমখ হালধি সানি এয়া ৰেডি কৰি ল'লোঁ আৰু এইফালে জিকা কুটি ল'লোঁ আৰু বনাম এতিয়া এয়া মাছকেইপিচ এতিয়া এয়া তেলতে ফ্ৰাই কৰি লৈছোঁ আৰু এইখিনি চব কুটি কাটি ৰেডি কৰি লৈছোঁ আৰু সোনকালে বনাই হৈ যাব আৰু এয়া ফ্ৰাই কৰি হৈয়ে গ'ল মাছখিনি আৰু এইফালে পিঁয়াজ আৰু এয়া গৰম তেলতে পাঁচফোৰণ কেইটামান দি দিছোঁ এয়া বিলাহী কাটি থৈছোঁ কাটি লোৱা বিলাহীখিনি অলপ ভাজি লৈছোঁ এতিয়া আৰু এইখিনি গলিবলৈ দিম আৰু ইয়াতে নিমখ হালধি দি দিছোঁ জোখ অনুসৰি কেঁচা জলকীয়া দুটাও ইয়াত দি দিব পাৰে মই জ্বলা হ'বৰ কাৰণে নাই দিয়া কাৰণ ইহঁতি খাব নোৱাৰে জ্বলা হ'লে বিলাহীখিনি গলিছে আৰু ইয়াতে এতিয়া কাটি লোৱা জিকাখিনি দিছোঁ আৰু এনেদৰে অলপ ভাজি থাকিম এতিয়া বনাই থকাৰ মাজতে ভাবিলোঁ লাল চাহ একাপ খাই লওঁ আৰু মোৰ দৰে কোনে কোনে বাৰু বনাই থকাৰ মাজত এনেদৰে চাহ খাই ভাল পায় মই পানীটো এনেদৰে উতলাই লৈছোঁ তেতিয়া সোনকালে হ'ব ফ্ৰাই কৰি থৈ দিয়া মাছকেইপিচ এতিয়া মই ইয়াতে দি দিম আৰু বেছি পানী নিদিওঁ জিকাৰ পৰা যিহেতু পানী ওলায়ে আৰু অকণমান পানী দিম 5 মিনিটমানৰ পিছত এইখিনি মই উতল আহিলে নমাই থ'ম আৰু এয়া ঢাকোন মাৰি দিছোঁ এয়া ৰেডি হৈ গ'ল এতিয়া মাছ আৰু জিকাৰ জোল আৰু এতিয়া দুপৰীয়া ভাতৰ সৈতে খাই লওঁ যদি টেঙা খাই ভাল পায় কোনোবাই তেন্তে নমোৱাৰ আগমুহূৰ্তত অকণমান নেমু চেপি দিব পাৰে মাছৰ টেঙা জোল খাবলৈ তেতিয়া আৰু সোৱাদ লগা হ'ব ইয়াত নহয় ইয়াত দেখিছেনে ভিতৰত কি খেলি আছে আবেলি হ'ল আৰু এয়া কাম এটাত লাগি আছোঁ কালাৰ কৰি হৈ গ'ল অলপমান মিলাই দিছোঁ এইবোৰ ৰং আৰু ভিডিঅ'টো আজিলৈ ইমানেই পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আজিলৈ বাই বাই